নমস্কাৰ বন্ধুসকল, মোৰ পাটকাই ইউটিউব চেনেললৈ আপোনালোকক জনাইছোঁ স্বাগতম। যদিও মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে আহি থকা নতুন নতুন খবৰৰ বাবে, তথ্যৰ বাবে মোৰ পাটকাই 24 এই ইউটিউব চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি লওক। তেতিয়াহ'লে অনেক খবৰ আপোনাক মই দিবলৈ সক্ষম হ'ম। কিন্তু আটাইতকৈ আজি ডাঙৰ কথাটো হ'ল, মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে পদ্মশ্ৰী ডক্টৰ উদ্ধৱ ভৰালী। আজি যিহেতু ৰাষ্ট্ৰপতি ভৱনত 112 গৰাকী পদ্ম বঁটা লাভ কৰা ভাৰতৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিক আজি ৰাষ্ট্ৰপতি ভৱনত ৰামনাথ কোবিন্দে আজি এই বঁটা প্ৰদান কৰিছে। কিন্তু অসমৰ যিহেতু পদ্মশ্ৰী সন্মান লাভ কৰিছিলে দুজনকৈ ব্যক্তিয়ে, এজন ব্যক্তি আছিল মোৰ কাষত বহি থকা বিশিষ্ট প্ৰযুক্তিবিদ ডক্টৰ উদ্ধৱ ভৰালী, আৰু আনগৰাকী আছিল চিকিৎসা বিজ্ঞানৰ লগত জড়িত ডাক্তৰ ইলিয়াছ আলী। আজি ইলিয়াছ আলীয়ে ৰাষ্ট্ৰপতি ভৱনত ৰামনাথ কোবিন্দৰ পৰা সেই বঁটা গ্ৰহণ কৰিছে। কিন্তু তাৰ বিপৰীতে লখিমপুৰৰ সুসন্তান, অসম গৌৰৱ, ভাৰত খ্যাত আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তি ক্ষেত্ৰখনত খলকনি লগোৱা ডক্টৰ উদ্ধৱ ভৰালীয়ে কিন্তু আজিৰ তাৰিখত ৰামনাথ কোবিন্দৰ পৰা নিজে উপস্থিত হৈ সেই বঁটা ল'বলৈ বা বঁটা গ্ৰহণ কৰিবলৈ সক্ষম নহ'ল। ইয়াৰ মূল কাৰণ কি জানেনে আপুনি? আমি উদ্ধৱ ভৰালীৰ কাষলৈ আমি যাম, তাৰ আগতে মই কৈ দিছোঁ যে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে উদ্ধৱ ভৰালী ডাঙৰীয়া আজি সেই আড়ম্বৰপূৰ্ণ অনুষ্ঠানটোৰ পৰা আচলতে বিৰত থাকিবলগীয়া হ'ল। মই আহিছোঁ আপোনাৰ কাষলৈ, আচলতে কি ক'ব? এয়াৰ ইণ্ডিয়াত আপোনাৰ এয়াৰ ইণ্ডিয়া ফ্লাইটৰ টিকেট কেঞ্চেল হৈছে, ফ্লাইট কেঞ্চেল হৈছে। মই আপোনাক এটা কথা কওঁ, লখিমপুৰ বোধহয় এই যিটো এভিয়েশ্যন যিমানেই কওক, আমাৰ প্ৰাইম মিনিষ্টাৰে গ্ৰাম্য জীৱনৰ লগত বা ৰুৰেল ইণ্ডিয়াৰ লগত যোগাযোগৰ কথা যিমানেই নকওক কিয়, যিমানেই ডিজিটেল এই কথা নকওক কিয়, কিন্তু প্ৰকৃত অৰ্থত এইটো যে এই যে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টখন আগতেও জিৰ' ইণ্ডিয়া ডিষ্ট্ৰিক্ট আছিলে, আজিকো প্ৰতি জিৰ' ইণ্ডিয়া ডিষ্ট্ৰিক্ট। ইয়াৰ আপোনাৰ প্ৰিভিলেজ ডিষ্ট্ৰিক্ট হিচাপে কেতিয়াও ধৰা নাই। সীমিত সংখ্যক আসনৰ এখন সৰু ফ্লাইট এখন লখিমপুৰলৈ চলে, যিখন প্ৰিভিলেজ ফ্লাইট, এখন ৰেগুলাৰ চলিলেও মানুহ একেবাৰে সীমিত সংখ্যক পেচেঞ্জাৰ থাকিলেও এইটো লোকচান নহ'বৰ কাৰণে তেনেকুৱা ধৰণে এইটো মানে ফিচাৰ্ড এণ্ড ডিজাইনড। ইয়াত গতিকে পূৰা গভৰ্ণমেণ্ট বেকআপৰ কথা এটা, এয়াৰ ইণ্ডিয়া যিহেতু গভৰ্ণমেণ্ট ছাৰ্ভিচ। তো তাৰপিছত এই ফ্লাইটখন আপুনি দেখিব যে যেতিয়া মন গ'লে আহিব, মন নগ'লে নাই। মানে এইটো কেলকাতাত আপোনাৰ ডিচিশ্যন হ'ব যে আপোনাৰ ফ্লাইট নাই আৰু। আচ্ছা, এনেকুৱা এটা কথা নেকি? এনেকুৱা কথা, আপুনি টিকেট কৰি ৰাখিছে, নিৰ্দিষ্ট সময়ত আপুনি যাব, এটা টাৰ্গেট আছে, প্ৰতি সকলোৰে সময় মূল্য আছে। যেনেকৈ আজি আপুনি অমূল্য সময় এটা হেৰুৱাইছে, যদি কিবা কাৰণে বিমানখন আচলতে বাতিল কৰা হয়, তেতিয়া আচলতে সেই যাত্ৰীসকলক জ্ঞাতাৰ্থে আগতীয়াকৈ কিবা জাননী দিব লাগিছিল। এতিয়া কথাটো হৈছে কি, যেনিবা আপোনাক আগতীয়াকৈ দিলে, মই কৈছোঁ আগদিনাখনেই দিলে আপুনি লখিমপুৰত বহি থাকি আপুনি কি কৰিব পাৰে? লখিমপুৰৰ পৰা আপুনি গুৱাহাটী পাবলৈও আপুনি ইয়াৰ যাতায়াতৰ চিষ্টেমটো জানে নহয়, প্ৰতিজন মানুহৰ নিজস্ব গাড়ী নাই বা ড্ৰাইভাৰৰ কথা, জাৰ্ণিৰ কথা, বহুত কথাও থাকিব পাৰে, হয়নে? গতিকে ইমান ওচৰতো নহয়, আৰু গুৱাহাটী ইমান ওচৰ, গুৱাহাটী আপুনি ল'ব লাগিব, আৰু আপোনাৰ কাৰণে ফ্লাইটটো তাত টিকেটটোতো থৈ দিয়া নাই কোনেও। আপুনি যে টিকেট পাব তাৰোতো গেৰাণ্টি নাই নহয়। আপুনি যেনিবা গ'লেই, যেনিবা মই মানিছোঁ হেলিকপ্টাৰ ভাড়া কৰি আপুনি যেনিবা বিমানত যোৱা প্লেন কৰিলে, যেনিবা আপোনাৰ উপায় নাই, তেতিয়াওতো আপোনাৰ এই প্ৰব্লেমটো আছে না। কথাটো বুজিছে না? আজিকালি সাধাৰণতে ফ্লাইটবিলাক চাব আপুনি, গুৱাহাটী বা তেনেকুৱা যিবিলাক জেগাৰ পৰা ফ্লাইটবিলাক সাধাৰণতে বুক হৈ যায়, কমপ্লিট পেকড হৈ যায় আজিকালি। কিন্তু সেইবিলাক হ'ল অল আৰু ডাইৰেক্ট গুৱাহাটীৰ পৰাও নহয়, এইবিলাক কানেক্টেড ফ্লাইট, ইম্ফল, আগৰতলা বা শিলচৰ, এনেকুৱা বহুত জেগাৰ পৰা, ডিব্ৰুগড়, এনেকুৱা জেগাৰ পৰা কানেক্টেড ফ্লাইট। গতিকে সেইখিনি সাধাৰণতে পেকড হৈ থাকে, আপুনি যে তাত পাব তেনেকুৱা কথা নহয়। ইভেন কালিয়ে চাওক, মই বহুত কষ্ট কৰি পিছত মোক যেতিয়া গৃহ মন্ত্ৰালয়ৰ পৰা ক'লে যে আপুনি দৰকাৰ হ'লে আপুনি বিজনেছ এক্সিকিউটিভৰ পৰা হ'লেও এটা ছিট এটা লওক, আমি গৃহ বিভাগে আপোনাক পে'মেণ্ট কৰিম। তেওঁলোকে কণ্টিনিউৱাছলি মোৰ লগত টাচত আছে। দীপক কুমাৰ তেখেত আণ্ডাৰ ছেক্ৰেটাৰী, তেখেতে কণ্টিনিউৱাছ টাচত আছে, তেখেতে এডভাইচ কৰি আছে, এইটো কৰক এইটো কৰক, আৰু সেইমতে মই আপোনাৰ টিকেটটা মই যোগাৰ কৰিলোঁ। আৰু মই যোগাৰ কৰি ৰাতি 9:15 ফ্লাইট, আৰু মই লখিমপুৰৰ পৰা 2টা বজাত মই ষ্টাৰ্ট কৰিলোঁ, দিনৰ 2 বজাত দেওবাৰ যেনে তেনে ড্ৰাইভাৰ এটা যোগাৰ কৰি মই ষ্টাৰ্ট কৰিলোঁ। কৰাৰ পিছত আপোনাৰ ৰাস্তাটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন, আপুনি জানে, আৰু আমাৰ কিন্তু 4 লেন নহয়, আমাৰতো বাই লেন নহয়। আমাৰ কৈছোঁ নহয়, এই ডিষ্ট্ৰিক্টবিলাক আমাৰ, মই কৈছোঁ যে এইপিনে যিমানে আহি থাকিব যেন পৃথিৱী ইয়াত শেষ হৈছে এনেকুৱা এটা ধাৰণা লৈ, আকৌ অৰুণাচলৰ পৰা আকৌ পৃথিৱী উন্নত, অৰুণাচলত সোমোৱাৰ পিছত পৃথিৱী উন্নত, কিন্তু এইখিনিত কিন্তু পৃথিৱী শেষ হৈছে যেন আপোনাৰ মানে আমাক এটা ভাৱ এটা দিয়ে চব পিনৰ পৰা। আপুনি চব, মই বৰকৈ মানে ইমান নিগেটিভ মাইণ্ডেড নহয়, কিন্তু এই কথাবিলাক আমি ক'ব হ'ল এতিয়া মানে এনেকুৱা হয় সদায়। তো তাৰপিছত আপুনি গুৱাহাটীলৈ গ'ল, হোৱাৰ পিছত
ৰাস্তা সেইটো, গতিকে আপুনি পিক আপ লৈ তথাপিও বহুত চেষ্টা কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যক্ৰমে মই 9:30 গৈ এয়াৰপৰ্ট পাইছোঁগৈ। আচলতে 9:15 ফ্লাইটখন গুচি গৈছে। শ্ৰদ্ধেয় আমাৰ প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞাদেৱেও যথেষ্টখিনি মানে মোৰ কাৰণে সুবিধা কৰি দিছিলে, তাত যাতে মই সোমোৱাৰ লগে লগে মই যদি পালোহেঁতেন সোমোৱাৰ লগে লগে চিধাই এয়াৰপৰ্টত সোমাই যাব পাৰোঁ। তো তেনেকুৱাও ব্যৱস্থা কৰি ৰাখিছিলে। গৃহ মন্ত্ৰালয়ে সেইখিনি ব্যৱস্থা কৰা হ'ব বুলি তেওঁলোকে কথা দিছিলে, কিন্তু নেপালোগৈ আৰু হয়তো সম্ভৱো নহয় জানিছিলোঁ। তথাপিও ঘৰত বহি থকাতকৈ এটা চেষ্টা কৰা হৈছে, চেষ্টা এটা দিয়াত সদায় মই সদায় সেইটোৱে বিচাৰোঁ। সদায় আপুনি কি হয় খুব বেছি নহ'ব, মোৰ সদায় সেইটোৱেই টাৰ্গেট থাকে লাইফতো। মোৰ সেইটোৱে টাৰ্গেটটো কৰিব লাগে। ঘৰত বহি থকা থাকি নহ'ব, গৈ পেলাই নোহোৱাটো মইতো কিবা এটা এইটো হোৱা হ'লে এইটো হয় হেঁতেনৰ পিছত মই দৌৰাতকৈ মই ইয়েছৰ পিছত কিয় নাযাওঁ। তো সেইটো ভাবিয়ে মই গুচি গৈছিলোঁ। বহুতে কৈছিলে ৰিক্স লোৱা হ'ব, লাইফটো এইটো ৰিক্স না, কিন্তু আচলতে আজি সেইটো আপুনি মিছ কৰিছে। কিন্তু মোৰ কথা হৈছে কি, এনেকুৱা যেনিবা এটা পেচেণ্টৰ কথা আহিলে তেতিয়া এয়াৰ ইণ্ডিয়াৰ ওপৰত যদি ভৰসা কৰি থাকে পেচেণ্টটো কিয়? তাৰমানে এনেকুৱা নেকি যে আমাৰ জেগাবিলাকৰ পৰা বিমানেই হওক বা সাধাৰণ গাড়ীয়ে হওক গোটেইখিনি আচলতে এটা নাই, এইটো এটা সদায় এইটো ঘটনা থাকে। আগতেও দেখিছে না, আগতে সেই 900 বাছকেইখন আটাইতকৈ বেয়া গাড়ীকেইখন লখিমপুৰৰে চলে, হয়নে বাৰু? এইটো বস্তু কিয় যাতায়াতৰ ক্ষেত্ৰত এনেকুৱা এটা আৰু এটা ধাৰণা আছে মানে লখিমপুৰৰ পৰা ইণ্টেলেকচুৱেল নহ'ব, এনেকুৱা এটাও আছে। শুনিবলৈ বেয়া কথা, কিন্তু মই আপোনাক আমি যিটো ফেক্টৰটো আমি আজি নহয় কাইলৈ আমিতো তাৰ বিশ্লেষণ এটা কৰিবই লাগিব। আচলতে নমস্কাৰ বন্ধুসকল, আচলতে মূলতঃ এয়াৰ ইণ্ডিয়াৰ বিমান বাতিল হোৱাৰ কাৰণে আজি তাৰিখত ডক্টৰ উদ্ধৱ কুমাৰ ভৰালীয়ে ৰাষ্ট্ৰপতি ভৱনত ৰামনাথ কোবিন্দৰ পৰা আজি সেই বিৰল মুহূৰ্তৰ সাক্ষী হৈ বঁটা গ্ৰহণ কৰিব নোৱাৰিলে। কিন্তু যি নহওক আমি পুনৰ জানিবলৈ চেষ্টা কৰিম আচলতে পৰৱৰ্তী সময়ত কেনেকুৱা যোগাযোগ কৰিছে বা কেনেকুৱা পৰ্যায়ত পুনৰ সেই বঁটাসমূহ প্ৰদান কৰা হ'ব, কেনেকুৱা ধৰণৰ পৰ্যায়ত আপোনালোকৰ যোগাযোগ অব্যাহত ৰাখিছে গৃহ মন্ত্ৰালয়। আজি গৃহ মন্ত্ৰালয়ৰ পৰা ৰাতিপুৱাই মোৰ পৰা যিকেইখন ফ্লাইটৰ টিকেট আছিলে গোটেইখিনি তেওঁলোকে স্কেন কপি পঠিয়াই দিবলৈ ক'লে। তো মই সেইমতে পঠিয়াই দিলোঁ। তাৰপিছত কিবা কিবি এইখিনি একশ্যন হৈছে যে একচুৱেলি মই অসন্মান জনাই মই নিজকে থকা নাই, সেইটো প্ৰুভ কৰা হৈ গ'ল। আৰু যাৱতীয় কি ব্যৱস্থা লয় সেইটো নাজানো গভৰ্ণমেণ্ট। তাৰপিছতে কথা বতৰা চলি আছে, হয়তো হয় বঁটাটো আকৌ যদি ইয়ালৈ মোক দিবলগীয়া হয় পোষ্টত কেতিয়াও নপঠিয়াই, সেইটো ৰিজনেল ৰিপ্ৰেজেণ্টেটিভজনৰ হাততহে দিব, যাতে গভৰ্ণমেণ্ট অফিচিয়েল আহি পেলাইহে হাতত দিব, এনেকৈ পোষ্টত নিদিয়ে। আৰু নহ'লে মোক মতা হ'ব। আৰু সেইমতে কিবাখন তেনেকুৱা হেৰিলে অপেক্ষা কৰি আহিছোঁ। মোৰ পৰা বহুতখিনি কনচেল লেটাৰ এনেকুৱা বা বিচাৰিলে, সেইখিনি মই দিছোঁ। হয়, তেখেত আণ্ডাৰ ছেক্ৰেটাৰী দীপক কুমাৰ তেখেতেই যোগাযোগত আছে। আৰু গতিকে চাওঁ কাইলৈ দিনটোত হয়তো কিবা এটা খবৰ আহিব আৰু মোৰো মনটো ভাল লাগিব। মই যদি পদ্মশ্ৰী যদি নিজ হাতে ৰাষ্ট্ৰপতি মহাশয়ৰ পৰা যদি ল'ব পাৰোঁ মোৰ এটা ভাল লাগিব। আৰু মোৰ শুভাকাংক্ষীসকলেও তেখেতসকলেও এইটো চাব বিচাৰিছে। আৰু মই সুখী এইকাৰণে যে মই বঁটাটো পাই যিমান সুখী হৈছোঁ, মোৰ মই এতিয়ালৈকে যিখিনি মানুহক মই চিনি পাওঁ আৰু ছেকেণ্ড পাৰ্চন বা থাৰ্ড পাৰ্চন তেখেতসকলে সকলোৱে নিজে পোৱা যেন পাইছে। আৰু সেইটোহে মোৰ আচলতে আচল মানে অনুভৱ, আৰু সেইটোহে আচলতে মোৰ সাৰ্থকতা এই বঁটাটো। হয়, ধন্যবাদ জনাইছোঁ। সেই আছিল উদ্ধৱ কুমাৰ ভৰালী, পদ্মশ্ৰী। আচলতে যদিও পদ্মশ্ৰী সন্মানটো আজি তেওঁ নিজ হাতে গ্ৰহণ কৰা নাই, তথাপিতো কিন্তু আটাইতকৈ সুখী, যিহেতু ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা এই বঁটা ঘোষণাই কৰা হ'ল। যদিও আজি মুহূৰ্তত ৰাষ্ট্ৰপতিৰ পৰা সেই বঁটা ল'ব পৰা নাই, সেই পৰৱৰ্তী সময়ত হয়তো চৰকাৰীভাৱে পুনৰ যোগাযোগ তেখেতৰ লগত অব্যাহত ৰাখিছে, পৰৱৰ্তী সময়ত তেখেতক দিব। কিন্তু আজি তাৰিখত আচলতে তেখেত সুখী, যদিও আজি উপস্থিত থাকিব নোৱাৰিলে, তথাপিতো কিন্তু কোনো খেদ নাই, কাৰণ পৰৱৰ্তী সময়ত সেই বঁটা তেওঁ সসন্মানে তেওঁৰ হাতত অৰ্পণ কৰিব ভাৰত চৰকাৰৰ ফালৰ পৰা।